কি তোমালোকৰ য'ত নেকি মাহিয়াই মহাদেশৰ আদে চোৱা পাছা ৰজাৰ আদেশত প্ৰাণ দণ্ড দিলেও কি পাতি ল'বা ভগবান ভগবান এই বিশাল ৰাজতন্ত্ৰৰ বোজা আৰু মই কিমান দিন সহ্য কৰিব লাগিব ভগৱান কিমান দিন সহ্য কৰিব লাগিব মোক শক্তি দিয়া ভগৱান যাতে ৰাজতন্ত্ৰৰ বোজা মই সুচাৰুৰূপে পালন কৰিব পাৰো তাৰ বাবে মোক শক্তি দিয়া ভগৱান শক্তি দিয়া ভগৱান দাদা দাদা তোমার আজ্ঞা পালন করি লই এই লোক বন্দি করি দাদা অধম ভক্তির হেওয়া করিবা গ্রহণ গ্রহণ নকরো গুরু রাবাত্র দাদা মাটি না জননী কি বিশ্বাস হরিদার বাচ্চা পাতি ঠকাতি মোরে না খাম রাজ্য মই আহিছো বাপুজি মই আহিছো দাসী পুত্ৰ এতিয়াও জীৱিত কারণ তোমার অনুপস্থিত মোর এই পূজা কেতিয়াও সম্পাদিত নহয় জানো মই আজি তোমাক অন্তৰ উভয়াই আশীৰ্বাদ দিছো বন্দী সোনকালে পাণ্ডনৰ আদেশ দিয়া নহলে সেই মায়াবিনী আহিব মায়াবিনী আহক মায়াবিনী তাত মোর কোনো ক্ষতি নাই জানো কোনো ক্ষতি নাই যুবক তুমি অপরাধী মই অপরাধী নিরপরাধী কোন দাদা যুবক দাদা কোন নীতিমত অপরাধ এই রাস্তাঘাট করে তুমি ইচ্ছা হচ্ছি না দাদা তুমি সেই নীতির উপরে বশীভূত হয়ে মুখ প্রাণ দ্বন্দ্ব আদি করিছ অপরাধ ঠিক ঠিক একে নীতিতে বশীভূত হয়ে মই অবলা নারীর উপরতে হস্তাঘাত কৰিবলৈ উদ্যত হৈছিল দাদা ধন্য ধন্য রেজন ধন্য তুমি ধন্য তোমার এই রাজনীতি যার কোলা তুঠি মই ডাঙরে দীঘল হলো যার বুকুর অমৃতময় পান করেছে সেই চিরপূজ্য জন্মদাত্রী জননীর উপরতে অত্যাচার কোন হত্যা কৰিব পাৰে তুমি কোৱা দাদা তুমি জানো হত্যা কৰিব পাৰিবা দাদা দাদা দিনকিয়া হলেও মোৰ মাতৃৰ দুখ মোচন কৰিবৰ বাবে এই বিশ্ব ধ্বংস কৰিব পাৰব এটি গলতাতে কোৱা দাদা বাসৱৰ অশ্বৰ্ণ চেত নে কৃষ্ণ দাদা এঙাৰ ধুই ধুই কি তুমি নিকাহ কৰিব পাৰিবা দাদা কি চাইছ বাপুজি বন্দী সোনকালে পাণ্ডন দে হত্যা কৰে লাপাত্ৰ হত্যা কৰ রবা বর্তমান মই রাজা নাই তুমি তুমি রজা নোহোৱা তুমি স্বাৰ্থপৰ বিচাৰপতি নোহোৱা তুমি এজন বিবেকহীন ৰজা
এখন বিবেকহীন রজা প্রচার বরং স্নেহ দুঃখ যন্ত্রণে তুমি না বোঝা হবলে তুমি মুখ অতি খুন করে ক্রান্তন্ত দি তোমার মধুবংশা পূর্ণ করা এখন রোজার মান রাখা কিন্তু মোর কেন তক্ষণে জননীকে অন্য রূপে কেটে আবার তুমি মুঠি মাত্র ভিক্ষা দিবা বন্দি কোন কালে পান্ডা রে যুবকর বাক্যর মুখাশি অবাক করে তুলিছে মোর বিশারদ যুবকাজি নিরপরাধী নিরপরাধী এই পুত্র এই দাখিহে নন্দন বড় অপরাধী তুমি প্রাণ নন্দ দিয়া বিনতা দয়ালে কি আহিলি দয়ার পৰা দূৰ হৈ যা দয়াৰ পৰা দূৰ হৈ যা যুবক পাত্র দাদা যুবকক মুক্ত করে দিয়া পাত্র দাদা ওরা মুহূর্ততে তুমি আমার চরণী মুক্তি কৰি দে নহলে তহঁত নহব নিস্তাৰ হরিনাম যে না হোক লাগে তোমার মুক্তি অসম্ভব বাইদেউ আহা বাইদেউ মই তোমাক মুক্তি কৰি দিওঁ মাহিয়াই বাসুকি মাহিয়াই বাসুকি মই জননী নাই মুক্তি কৰি দিলোঁ নাই চাই থাক বাসুকি ইয়াৰ প্ৰতিফল পাবি হাতে হাতে ইয়াৰ প্ৰতিফল পাবি হাতে হাতে ইয়াৰ প্ৰতিফল পাবি হাতে হাতে বাচ্চা গৰুড়া হয় কনিষ্ঠ হৈ জ্যেষ্ঠৰ লগত প্ৰতিবাদ কৰা উচিত নহয় হয় তুমি দাদাৰ ওচৰত ক্ষমা বিচৰা মই দাদা জ্যেষ্ঠ দাদা নাজানি আজি মই বহু তৰ্ক কৰিলো তোমাৰ লগত নিজ ভাতৃ বুলি মোক ক্ষমা কৰা দাদা বুধ ভাই বর্তমান মই রজা আর এই মাথন রজার কর্তব্য দাদা বল ভাই সকলবোৰ পাহৰি আমি সকলোতে খন্তেক বিশ্ৰাম কৰোঁগৈ বলা দাদা মাহিয়াই আহাৰ পাত্ৰ বলা দাদা
দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত দিন, কতবাৰ গৈছে আৰু আহিছে। তাৰ কোনো সীমা নাই। অৰুণ, বাছা অৰুণ, তই তোৰ ডাকি মাৰ কুঠাৰ নকৰিবি নেকি অৰুণ? তই তোৰ ডাকি মাৰ কুঠাৰ নকৰিবি? কান্দিছ কিয় হতভাগিনী? তই ইমান দিন কান্দি আছ, তোৰ ওচৰলৈ ভগৱান অহা নাই নি? তইতো ধৰ্মতেই কান্দিছ। বাইদেউ, মোক মুক্তি দিয়ক বাইদেউ, মোক মুক্তি দিয়ক। সেইটো নহব। এই সংসাৰত যাতে সতিনীৰ নাম কোনেও নলয়। বিনতা, তই এটা কাম কৰিব পাৰিবি? এইখন তৰোৱাল ল আৰু মোৰ বুকুত বহুৱাই দে, হত্যা কৰ। কি ক'লে বাইদেউ? মই আপোনাক হত্যা কৰিব লাগে? মনে মনে থাক বিনতা। এদিন তই মোৰ আদেশত তোৰ পুত্ৰক হত্যা কৰিবলৈ আগবাঢ়িছিলি, আৰু আজি সেই মোৰ আদেশত তই মোক হত্যা কৰ। বাইদেউ, মই আপোনাক হত্যা কৰিব নোৱাৰো বাইদেউ। মই আপোনাক হত্যা কৰিব নোৱাৰো। মোক অন্য আদেশ দিয়ক বাইদেউ, মোক অন্য আদেশ দিয়ক। তেনেহ'লে মোলৈ তোৰ ৰখিয়েই যায় নহয়নে? বিনতা, ক'ব পাৰনে এই পৃথিৱীত নাৰী জাতিৰ প্ৰধান শত্ৰু কি? সপত্নী বাইদেউ। কি বিনতা? তেন্তে তই মোৰ শত্ৰু। চলে বলে কিম্বা কৌশলে শত্ৰুক নিধন কৰাটোৱেই মোৰ কৰ্তব্য। তই মোৰ ৰাখি, ই অসত্য নহয়। বিনতা, মনত পৰেনে শৈশৱ কালতে মাতৃৰ গৃহত পত্নীৰ নামত বেদ পাঠ কৰাটো? পৰিছে বাইদেউ, পৰিছে। তেনেহ'লে ভালদৰে কাম পদাঘাতে শূন্য কৰি সতিনীৰ নাম লুপ্ত কৰি জননীৰ হৈ মোকে পদাঘাত কৰা বৰাই। জননীৰ দুখ আৰু মই চাই থাকিব নোৱাৰো। কণ্ঠৰ উদ্ধ হবৰ উপক্ৰম হৈছে বৰাই। তই ইয়ালৈকে আহিলি ৰাখি পুত্ৰ, তই ইয়াৰ পৰা আঁতৰ হৈ যা। নাহিলে যে নোৱাৰো বৰাই। জননীৰ দুখ আৰু মই চাই থাকিব নোৱাৰো। মোৰ জননীক দাসিত্বৰ পৰা মুক্ত কৰি দিয়া। সি এতিয়াও তোমাৰ আশা আকাংক্ষা সকলো পূৰ্ণ হোৱা নাই ৰে বৰাই। শুন ৰাখি পুত্ৰ, সত্য, তেতা, দাপৰ আৰু কলি এই চাৰি যুগতো তোৰ মাতৃ ৰাখিত নহ'ব মোচন। আঁতৰ হ, নহ'লে মোৰ বিনিষ্টাকত তোৰ দেহা ভস্ম হ'ব। বৰাই, মাতৃ দাসিত্বৰ বাহিৰে তোমাক কি লাগে কোৱা? মই এই মুহূৰ্ততে সকলো আনি দিবলৈ প্ৰস্তুত আছো। তোৰ ইমান সাহস বালক? বৰাই, মাতৃৰ দুখ দেখি যদি পুত্ৰৰ তপ্ত হৃদ আজি নাচি নুঠে, তেন্তে 10 মাহ 10 দিন মাতৃয়ে গৰ্ভ ধাৰণ কৰাৰ সাৰ্থকতা ক'ত থাকিব? কোৱা বৰাই, কি লাগে তোমাক? মাতৃৰ দাসিত্ব মোচনৰ বাবে সৃষ্টিৰ দুঃসাধ্য হ'লেও সকলো আনিবলৈ মই প্ৰস্তুত আছো। পাৰিবি জানো? নিশ্চয় পাৰিম বৰাই। কোৱা, কি লাগে তোমাক? তেন্তে শুন, কোৱা বৰাই। স্বৰ্গৰ অমৃত যদি তই মোক আনি দিব পাৰ, তেন্তে তোৰ মাতৃ মুক্তি হ'ব। কেৱল মাত্ৰ স্বৰ্গৰ অমৃত আনিলে মোৰ জননী দাসিত্বৰ পৰা মুক্ত হ'ব। শুনিলাই
স্বর্গর অমৃত দিলে তোমারই দাক্ষিত্য জীবন দূর পড়িব। অমৃতৰ একো আৱশ্যক নাই বাছা। আই ভয় ভয় কিহৰ আই ভয় কিহৰ খুদাই ত্ৰিদশৰ সমস্ত শক্তি যদি আজি হয় একত্ৰিত দেখোন চক্ৰ সদাৰ পোহৰত পৃথিৱী যদি আজি হয় কম্পমান তথাপিতো তোমাৰ ঋণ ময়ে পৰিশোধ কৰিম আই। আৱশ্যক নাই বাছা। আই দেৱতাৰ ৰক্ষিত সেই অমৃত ভাণ্ডাৰ আনিবৰ শক্তি কাৰো নাই। আই শিৱৰ স্থান আছে কি অমৃত তথাপিতো বাছা তোক মই দিছো আশীৰ্বাদ। অমৃত লজে অতি সোনকালে দাসী মাতৃৰ ওচৰলৈ তই ঘূৰি আহ বাছা। বাছা গৰুড় কি চিন্তা কৰিছা তোমালোকে? দাদা পিয়া মোক সেই আশীৰ্বাদ মাতৃৰ দাসিত্ব মোচনৰ বাবে লঘু যেন সহজেই মই সেই স্বৰ্গৰ দুৰ্লভ অমৃত আশীৰ্বাদ কৰিছো বাছা, সহজতে পাৰিবা লভিব তুমি দেৱৰ সেই দুৰ্লভ অমৃত। অন্তে কোনো কৰি পলম যাত্ৰা কৰা তুমি স্বৰ্গ অভিমুখে। দাদা যাও তেন্তে এবে মই স্বৰ্গ অভিমুখে স্বৰ্গ অভিমুখে। স্বৰ্গৰ দুৱাৰ ৰক্ষা কৰা সৈন্যগণ আহে সেই বীৰতানন্দন মহা পৰাক্ৰমী গতিকে সকলোৱে একত্ৰিত হৈ ৰক্ষা কৰা দেৱাৰী হনুমান। এৰি দিয়া স্বৰ্গৰ দুৱাৰ দেৱতাক পৰাস্ত কৰি আনিম অমৃতময় মাতৃৰ দাসিত্ব মোচনৰ বাবে। নাম মোৰ আদিত্য দুলাল নেৰিম কদাপি দুৱাৰ নাপাবা ভাণ্ডাৰ। গতিকে গুচি যোৱা তুমি নিজ ৰাজ্যলৈ। অমূল্য ৰতন সেই অমৃত এই দেৱতাৰ হে আছে পূৰ্ণ অধিকাৰ। মিছা কথা আদিত্য দুলাল। দেৱতা আৰু দানৱ মিলি লভিছিল অমৃত ভাণ্ডাৰ, কিন্তু স্বাৰ্থপৰ অহংকাৰী নিৰাজ দেৱতাই চক্ৰান্ত কৰি দানৱক অমৃতৰ পৰা কৰিলে বঞ্চিত। কোৱাচোন বাৰু দেৱেন্দ্ৰ, কেনেকৈ দেৱতা হলে সেই অমৃতৰ অধিকাৰী? দুষ্টকে দমন আৰু সন্তকে পালন কৰাই জগতৰ ৰীতি। সেইবাবে দানৱৰ নাই প্ৰয়োজন। সেই অমৃত কদাপিতো তুমি নোৱাৰা কৰিব হস্তক্ষেপ। খোদাখেৰ আদিত্য দুলাল বিলম্ব ৰাজি নহয় প্ৰয়োজন। মাতৃৰ দাসিত্ব মোচনৰ বাবে অমৃত ৰাজি মোৰ হৈছে প্ৰয়োজন। সেই হেতু কৰিছো অনুৰোধ, দিয়া মোক অমৃত, ঘূৰি যাওঁ মই মোৰ মাতৃৰ সমীপে। আকাশে পাতালে প্ৰভেদ কল্পনা তোৰ মিছাতেই কিয় কৰ বৃথা অভিলাষ।
মাতৃৰ আশীৰ্বাদে আজি মই অখাদ্যকো কৰিম সাধন। মাতৃৰ আজ্ঞাতে স্বৰ্গ মৰ্ত্য আজি মই কৰিম বিজয়। দূৰ কৰা তব বিলাপ, বাখো অমূল্য সুধা তুমি নোপোৱা কদাপি। পাতালে বাসী অমৃত কৰিলা ভক্ষণ, অমৰত্ব হব সকলোটি। গতিকে গঠি যোৱা তুমি নিজ গৃহলৈ। বাখো বাখো মাতৃ আৰু পুত্ৰৰ সম্বন্ধ কি তুমি হয়তো নাজানা সমুলি। শুনা দেবেন্দ্ৰ, যদি পুত্ৰই মাতৃৰ দুখ মোচনি কৰিব নোৱাৰে তেন্তে মাতৃৰ হাবতে যোগ যোগ ধৰি পুত্ৰই নৰক যন্ত্ৰণা ভোগ কৰিব লাগিব। এই হেতু অমৃত ৰাজমোৰ হৈছে প্ৰয়োজন। এই আশা নকৰিবা বিনতা নন্দন, অকালতে কিয় দিব খোজা নিজৰ জীৱন। এই হাতক অনুৰোধ, গছি যোৱা তুমি নিজ ৰাজ্যলৈ। দেবেন্দ্ৰ চক্ৰ ত্ৰিশূল গদা যত আছে কৰাহি ধৰণ, যুদ্ধ কৰি আজিবোৰ হবে দেখুৱা তোমাৰ বলৰ বিক্ৰম। হে হওক ধৰা অস্ত্ৰ নকাৰি পলা।